কবিতাৰ শিৰোনাম হৈ যায় প্ৰেম এইদৰেই। অনুভৱবোৰ ভবাতকৈ বহুগুণে বেছি দূৰদৰ্শী। কিমান দূৰ আগবাঢ়ি যায় অনুভৱ কৰাজনেই বুজি নাপায়। আচলতে প্ৰেমে কাৰো অনুমতি নিবিচাৰে। ই হ'ল হৃদয়ত হঠাতে থিতাপি লোৱা এটা অস্থায়ী ঘোঁৰা, যাৰ গতিবেগ বৰ তীব্ৰ, ঠিক মোৰ দৰে। চোৱা, অনুমতিবিহীন প্ৰেম। তুমিতো নাজানাই মই যে তোমাৰ প্ৰেম হৃদয়ৰ বৰ্তমান তোলাচনী পখিলা। আজিকালি কি হৈছে জানো বাই, বুকুৰ ধপধপনিবোৰ দেখোন বাঢ়িব ধৰিছে। নিশাচৰ পাৰণিৰ দৰে সাৰ পাই থাকোঁ দুপৰ নিশালৈ। সপোনতে জলক তপক চকুৱেদি দুয়োকে দেখোঁ এটি নিৰ্জন দ্বীপত, এটি মিঠা আলোকেৰে অলংকৃত কৰা সময়বোৰক সাৱটি। সপোনবোৰ বৰকৈ দেখোঁ, সেই মিঠা মিঠা লগা সময়বোৰ চুই চাব নোৱাৰা দুখত দুভাগ ৰাতি এটি ৰোমেণ্টিক কবিতা লিখি চুই চাওঁ দুহাতে। ইনষ্টা ফেচবুকত তুমি আপলোড কৰা ফটোবোৰে মোৰ গেলেৰী ভৰিছে। ফটো ক্লিক কৰিবলৈ এঘণ্টা যুঁজিব লগা হয়। লগৰবোৰে জোকায় আৰু কয় ডিলিট কৰি দে। সেই কমেণ্ট এটা দিলেও ৰিপ্লাই নকৰা ল'ৰাটো ইমান এটিটিউড, তাৰ ডিলিট কৰি নিদিয় কেলে তাৰ ফটোবোৰ? কি দৰকাৰ পৰিছে তোৰ ইমানকৈ ৰাখি থ'বলৈ? ময়ো খং অভিমানতে মাৰ্কেটত ভালৰ ভালযোৰ কাপোৰ বিচৰাৰ দৰে বিচাৰি চাওঁ কোন কপি বেয়া, কিন্তু নাই, নাপাওঁ এক কপি বিচাৰি। প্ৰতিখনতে জিলিকি থকা তোমাৰ হাঁহিটোৱে খাই দিয়া কলিজা মোৰ। ৰৈ যাওঁ মই, থাকি যোৱা তুমি মোবাইলত, তাৰ সলনি মোৰে কপি ডিলিট হয়। তুমি নজনাকৈ ডায়েৰীখন তোমাৰ নামতে বিসৰ্জন কৰি গৈছোঁ। নাজানো আৰু এইটো জনমত তোমাক পাওঁ নে নাপাওঁ, কিন্তু তাক লৈ খেদ নাই মোৰ। ভাল পালে কাৰোবাক নিজৰ কৰি পাব লাগিব বুলিতো ক'তো লিখা নাই। কথা এটা ভাবি বৰ আচৰিত লাগে, প্ৰেম হ'ল বুলিয়েই ইমান অজানি হ'ব লাগেনে? কেতিয়া কাৰ পদূলিত কেনেকৈ খুন্দা দিয়ে কোনেও নাজানে, জানিবও নিদিয়ে। হয়তো প্ৰেম এনেকুৱাই, এইদৰেই হৈ যায়।